এই শুভেন ৰ অফিচ আহি পেলো দে আধাৰ কাৰ্ড বনাই ন এইটো অফিচত হা মই এতেই বনাইছোঁ দেখোন হা তে মোকো এখন বনাই দি ব'ল মই আছোঁতো ব'ল নমস্কাৰ নমস্কাৰ হাউ কেন আই হেল্প ইউ ইংলিছ নকয় আমাৰ আগত কিয় কি হ'ল এই ৰকাত খ এইটো হ'ল গাঁৱলীয়া বেংক আমি হ'লে গাঁৱৰ মানুহ হা আমি ইংলিছ শুভেন ঠিক কথা কৈছা ক্লাছ 5তে পঢ়া বাদ দিলোঁ ইংলিছৰ মুখে দেখা পোৱা নাই এতিয়া আচল মেটাৰটো ডিছকাছ কৰোঁ নেকি আমি আচল কথা দলেই নগেনৰ কাৰণে আধাৰ কাৰ্ডৰ ফৰ্ম এখন লাগিছিল শুভেন ফৰ্মত দিবৰ কাৰণে পাছপৰ্ট চাইজ ফটোখন আনা নাই ডাঙৰ ফটোখনে আনিলোঁ কি হ'ব এতিয়া বেয়া নাপাব আমাৰ বেংকত বৰ্তমান দুখন মাত্ৰ আধাৰ কাৰ্ডৰ ফৰ্ম আছে মোৰ ৱাইফ আৰু ছোৱালীজনীৰ কাৰণে লাগিবই আপোনালোকে আৰু 10 দিনমান ৰখি দিয়ক ছাৰ আপোনাৰ ভৰিত মই নহয় হাতত ধৰিছোঁ প্লিজ দিয়ক নাই হে নাই ফৰ্ম মই কিন্তু পিছত আহি আছোঁ দিব লাগিব কিন্তু মকিলবিলাক আহে দেই পৰিৱেশ বিল নষ্ট কৰিবৰ কাৰণে ধেত তোমালোকক মই ইমান দিনৰ পৰা কৈ আছোঁ বোলে আধাৰ কাৰ্ডৰ ফৰ্ম দুখনে আছে মাত্ৰ বেংকত ফিল আপ কৰি তোমালোক দুয়োজনে জমা দিয়া নাই কথা নুশুনা হেলা কৰি থাকা আজি সেই ফৰ্ম দুখন বেলেগ দুজন মানুহে আনিব গৈছিলে মই নিদিলোঁ বুলিহে তোমালোকে কালি যাতে ফৰ্ম ফিল আপ কৰি আনি জমা দিয়া মই আজি ঘৰত আনি থৈছোঁ কথা ক'লে শুনিব লাগে এই কোন হয় তোমালোক কিয় এনেকৈ সোমাইছে ওলাই যোৱা অভিয়াছলি যাম বাবা অভিয়াছলি যাম কিন্তু যাওঁতে আমি আধাৰ কাৰ্ডৰ ফৰ্ম লৈ যাম ফৰ্ম নাই হে এই দেখিছে না ঠাচকে মাৰি দিম হা এই ফৰ্ম নাই বেটা দিনত দুটা মানুহক তই ঘৈণীয়েৰে আৰু জীয়েৰে কাৰণে ৰাখি থোৱা বুলি কৈছিলে ফৰ্ম সেই দুখন দি আমাক যাওঁ দেই সেই দুখন দিলেই হ'ব তথাস্তু হাও কি ঠৌগা আপি এইটো থৌগা আপি এইকাৰণে যদি ফৰ্ম আনি থৈ দিছে তেতিয়াহ'লে মই নালাগে দে এই ফিল আপ কৰক ছাৰ বেয়া নাপাব এনে ডিষ্টাৰ্ব দিলোঁ আপোনাৰ যি ইমান থৌগা এটা জীয়াক আছে আমি গম পোৱাই নাছিলোঁ এই হওক দিয়ক তায়ে কৰক লেডিজ ফাৰ্ষ্ট না কি কয় বাইদেউ পায়স হয় দিয়ক আমিও কিবা অলপ খাই লৈ যাওঁ আৰু আমি ইমান নকৰোঁ আৰু নেক্সট টাইম আমাক ফৰ্ম দুখন দিলেই হ'ব বাইদেউ দিয়ক বাতিটো দিয়ক শুভেন দে এ মই নাখাওঁ দে তই খা ভাই আপি পেট নভৰে